মানৱ বন্দনা আহিছে মানুহ গৈছে মানুহ ময়াপী জীৱ মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। ইয়াত আমাক কবিয়ে কৈছে যে মানুহ আহি আছে গৈ আছে। কলৈ গৈ আছে, কলৈ আহি আছে, পৃথিৱীলৈ। মানে মানুহ জন্ম হৈ পৃথিৱীলৈ আহি আছে, আকৌ মৃত্যু হৈ পৃথিৱীৰ পৰা গৈ আছে, সেই কথাটোকে কৈছে। আৰু মানুহ ময়াপী জীৱ, মানে ময়াপী মানে হ'ল মায়া মোহযুক্ত। মানুহ ময়াপী জীৱ। তাৰমানে কি কৈছে, মানুহ জন্ম হৈ পৃথিৱীলৈ আহি আছে, মানুহ মৃত্যু হৈ আকৌ পৃথিৱীৰ পৰা গুচি গৈ আছে। মানুহ মায়া মোহযুক্ত প্ৰাণী। মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মনত কিয়। আৰু এই যি অহা যোৱাটো চলি আছে জন্ম মৃত্যু হৈ, এই সুতৰ কোনো অন্ত নাইকিয়া। পৃথিৱীত এই সুতৰ অন্ত নাইকিয়া, কেতিয়া শেষ হ'ব কোনেও ক'ব নোৱাৰে। এই যে আদিম যুগৰে পৰা এতিয়ালৈকে মানুহ আহি আছে গৈ আছে, এই প্ৰক্ৰিয়াটো কেতিয়া শেষ হ'ব আমি কোনেও নাজানো। বাৰু কোনোবাই জানা নেকি? নাই নহয়, আমি কোনেও নাজানো। পিছত দিয়া আছে, মানৱী জনম দিয়া উঠুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। মানৱী জনম দিয়া উঠুৱাই মানৱী কৰম হোতে। ইয়াত মানৱী জনম দিয়া উঠুৱাই মানে আচলতে মানৱী জনমটো আগবঢ়াই নিয়াৰ কথা কৈছে। কেনেকে? মানৱী কৰম হোতে, মানে মানুহৰ কৰ্মৰ জৰিয়তে মানৱী জনমটো আগবঢ়াই নিব লাগে। তাৰপিছত আছে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। ইয়াত আচলতে মানুহক মৰম কৰাৰ কথা আৰু মানুহৰ লগত মিলিজুলি থকাৰ কথাকে কৈছে। এইটোৱে মানুহৰ, আৰু কৈছে যে এইটো মানুহৰ পৰম ধৰ্ম। পিছত আছে, মানুহেই লগ মানুহেই সংগ মানুহেই পৰাৎপৰ। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। ইয়াত কি কৈছে যে মানুহেই লগ মানুহেই সংগ মানুহেই পৰাৎপৰ। মানুহেই লগৰীয়া, মানুহেই সংগ আৰু মানুহেই পৰাৎপৰ। পৰাৎপৰ মানে হ'ল শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, মানে সৰ্বশ্ৰেষ্ঠ। তাৰমানে কৈছে যে মানুহেই পৃথিৱীত, মানুহেই হৈছে মানুহৰ লগ, মানুহেই হৈছে মানুহৰ সংগ আৰু মানুহেই হৈছে সৰ্বশ্ৰেষ্ঠ। তাৰপিছত আছে যে এই যে পৃথিৱীত স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। তাৰমানে হ'ল এই পৃথিৱীখনত স্বৰ্গতকৈও অধিক মানুহৰ নিজাপি অৰ্থাৎ আপোন ঘৰ আছে। আৰু পৃথিৱীখনেই স্বৰ্গৰ দৰে আমি কৰি ল'ব পাৰোঁ। আচলতে সেইটো বুজাইছে, আমি ভাল কামৰ জৰিয়তে পৃথিৱীখনেই স্বৰ্গৰ দৰে বনাই ল'ব লাগে। পিছত আছে, মানুহেই দেৱ মানুহেই খাব মানুহ বিনে নাইকিয়াব, কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ। ইয়াত কৈছে যে মানুহেই দেৱতা, মানুহেই সেৱাৰ যোগ্য আৰু মানুহ বিনে বেলেগ কোনো নাই। কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ। এইখিনিত কি কৈছে যে যদি পূজা কৰিব লাগে, তুমি পাদ্য অৰ্ঘ মানে কি, শব্দাৰ্থ তোমালোকে চোৱা যে পাদ্য অৰ্ঘ মানে হ'ল পূজাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি। যদি পূজা কৰিব লাগে তেনেহ'লে পূজাৰ প্ৰয়োজনীয় সামগ্ৰী লৈ মানুহকে পূজা কৰা। আৰু শেষত কৈছে জয় 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 মানৱ দেৱ, মানে মানৱ দেৱতাৰ জয় হওক। ছাত্ৰসকল, এতিয়া আমি চাম কবি পৰিচয়। কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল 1867 চনত আৰু মৃত্যু হৈছিল 1938 চনত। তেখেত অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ
অন্যতম। এতিয়া জোনাকী যুগৰ ত্ৰিমূৰ্তি কি? জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি তিনিজন অসমীয়া সাহিত্যিকক কোৱা হয়। তেওঁলোক বৰ প্ৰসিদ্ধ সাহিত্যিক। তেওঁলোকৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা। এই তিনিজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। তেখেত ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি আছিল। তেখেতৰ কবিতা পুথি প্ৰতিমা 1914 চন আৰু বীণ বৰাগী 1967 চন। তেখেতৰ সম্পাদিত কাকত আলোচনী জোনাকী সাদিনীয়া অসমীয়া। এই বস্তুকেইটা তোমালোকৰ বৰ ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব পাৰে। এই বস্তুকেইটা কবিতা পুথিৰ নাম আৰু কাকত আলোচনীৰ নামবোৰ। চ' আমি আগবাঢ়ো আগৰ হেৰিলৈ। তো এতিয়া আমি পঢ়িম পাঠবোধ। পাঠবোধত আছে যে উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰকৈ প্ৰকাশ পাইছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰ্ত্যতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি, এই কথাটিও কবিতাটিত পৰিস্ফুট হৈছে। কবিতাটিৰ সাংগীতিক লয়ো ইয়াৰ আন এক বিশেষত্ব। মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য। এতিয়া কি কৈছে ইয়াত? উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ মাজেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। মানে এই মানৱ বন্দনা কবিতাটিত কবিৰ মনৰ যিটো মানৱ সেৱাৰ প্ৰতি মনোভাৱ আছে, সেইটো প্ৰকাশ কৰিছে কবিয়ে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই মৰ্ত্যতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি, এই কথাটিও কবিতাটিত পৰিস্ফুট হৈছে। হয়, মানুহৰ পাৰস্পৰিক মানে মানুহৰ এজন আনজনৰ মাজত মিলা প্ৰীতি আৰু মৰম চেনেহৰ জৰিয়তেই এই মৰ্ত্যতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি বুলি কবিতাটোত দিয়া আছে। পিছত দিছে কবিতাটিৰ সাংগীতিক লয়ো ইয়াৰ আন এক বিশেষত্ব। কবিতাটিৰ যিটো সাংগীতিক লয় বুলি কয়, সেইটো ইয়াৰ আন এক বিশেষত্ব। কবিতাটোৰ আন এক বিশেষত্ব, আন এক গুণ। মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য। কবিতাটোৰ ঘাই উদ্দেশ্যটো কি? যে মানুহৰ শ্ৰেষ্ঠত্ব যিটো সেইটো প্ৰকাশ কৰা। পিছত আছে আমাৰ শব্দাৰ্থ আৰু টোকা। অৰ্ঘ্য পূজাৰ উপকৰণ, মানে পূজাৰ বাবে দৰকাৰী যিবিলাক বস্তু। কেও বা কোনো। ধৰ্ম নিজাপি সম্পূৰ্ণ নিজৰ। ময়াপী মায়া মোহ বা ভ্ৰান্তি উপজোৱা জীৱ। পৰাৎপৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। পৰম সত্য। পাদ্য ভৰি ধুবলৈ দিয়া পানী। ছাত্ৰসকল, এতিয়া মই তোমালোকৰ মানৱ বন্দনা কবিতাটিৰ সাৰাংশটো পঢ়ি দিছোঁ আৰু এইটো তোমালোকে লিখি ল'ব পাৰা। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত সেই লিংকেৰে গ'লে তোমালোকে এই কবিতাটোৰ এই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ, শব্দাৰ্থ, সাৰাংশ সকলোবিলাক তাত দিয়া আছে। তোমালোকে গৈ চাই লিখি ল'ব পাৰা। এতিয়া মই পঢ়ি দিছোঁ সাৰাংশটো। মানৱ বন্দনা কবিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ ৰচনা। কবিতাটিত কবিয়ে
কৈছে যে মানুহ হ'ল মুখ থকা বা ভ্ৰান্তি উপজোৱা জীৱ। পৃথিৱীত মানুহৰ অহা যোৱা চলি থাকে আৰু এই অহা যোৱাৰ সোঁতৰ কোনো অন্ত নাই। আৰু কবিয়ে কৈছে যে মানৱী জনমটো মানুহে আগবঢ়াই নিব লাগে মানুহৰ কৰ্মৰ জৰিয়তে, আৰু মানুহৰ মৰম মানুহে বুজি এজনে আনজনৰ লগত মিলা প্ৰীতিৰে থাকিব লাগে। ইয়াৰ উপৰিও তেখেতে কৈছে যে এই পৃথিৱীত মানুহেই লগ, মানুহেই সংগ আৰু মানুহেই সৰ্বশ্ৰেষ্ঠ প্ৰাণী। আৰু পৃথিৱীখনত স্বৰ্গতকৈও অধিক নিজাপি অৰ্থাৎ আপোন ঘৰ আছে মানুহৰ, আৰু তাতে তেওঁলোকে সুখ শান্তিৰে দিন কটাব লাগে। শেষত কবিয়ে কৈছে যে মানুহেই দেৱতা আৰু মানুহেই সেৱাৰ যোগ্য। যদি পূজা কৰিব লাগে তেনেহ'লে পূজাৰ সামগ্ৰীখিনি লৈ মানুহকেই পূজা কৰা আৰু মানৱ দেৱতাৰ জয় হওক বুলি শেষত মানৱতাৰ জয়ধ্বনি গাইছে।